জ্যেষ্ঠে হৈছে না মোৰো আজি 15 হৈছে দে আৰু কি হ'ব জ্যেষ্ঠে হ'ব হৈছে মেডিকেল খুলছি সোনকালে যাব লাগে তেতিয়াহে আগত পাম ৰখে এপাক গেছে ৰ কেনেচোন কৰা এই বুঢ়া মানুহটো ৰচি না নাই মোৰ ৰচি মোৰ ৰখি ৰখি বেজাৰ লাগছি ঠেকৰে মাৰা কুকুৰটো তাৰ ঘৰত আহি কিনে উল্টাই দিবি যাই থাক হ'ল যদি আহি থাক মই যাই আছো যৌ এবাৰ কি মেডিকেলত লৈ আহিলি মোকচোন গেষ্টিক হওঁতে চেলাইন দে চিন্তা নকৰবি মই তোক বেয়া জেগাত অনা নাই হাই প্ৰফেচনেল ডাক্তৰ গম পাইছা না মই আহুৰা বাহিৰৰ পৰা ওলাই ক'ত চাহটা বাঢ়ি আছে চাহ আহুৰা কি হৈছি ক'ত যাই মোৰ আহি আপা ওচৰত নাথাকে মোৰ ভয় লাগে চেষ্টেৰ চাহ খুৱাবি নেকি মোক এটা চান্স পালে খাংকে থাকা নালকে যা ঘৰত খাবি কে ফাটা আজি ইমান সোনকালে আহিছা চিন্তা ক'ত মাৰলা আহিছো চিন্তা কৰিব নালকে আজি ফাটাৰ কি হ'ল আজি চোন একেবাৰে কাকো মাতা নাই বাপা ৰে মোৰ মনটো আজি বেয়া মোৰ গাও আজি ভাল নাই কৰোণা চৰোণা হৈছে নেকি হে বাপা ৰে এই ভাই মাথা গৰম কৰি নিদিবি মোৰ আজি গাঁৱে নাই ভাল নাই মনে মনে বহি থাকিবি না কিবা কবি অলপমান আজি এটা ভাল কথা মনত পৰিলে তই কম বুলি ভাবি আছিলো গম পাইছা না কি কথাই ফাটা নকা কিয়া এই আমাৰ ঘৰত যে আছিল জেষ্ঠে কালি মেডিকেলত নিলো নহয় কিয় বোলে গেষ্টিক হৈছে মেডিকেলত নিছা তাত দিয়ে শুনচোন আগতে গেষ্টিক মেডিকেলত নিয়াৰ পিছত এটা ৰুমত তামাম মানুহ লোকে ইমান গণ্ডগোল মোৰ যে আগে চাং তামাম মানুহ ৰুমত ফাঁকে হুৰকি গেলো ভাই আচৰিত দৃশ্য ভাই বনে জন্ম পা এটা চলি ডাক্তৰৰ আঙুলিত কামাৰ মাৰি দিছি কি কয় ভাই সঁচা না তাই আমাক ঠেক ইউজ কৰিব এটিকা ফটকা আছিলে এইটো ফাটা আন্নাত পৰা ফেদেহু দেখিলেহে বিশ্বাস কৰিলি হয় মই ক'লে কি বিশ্বাস কৰবি বনে জন্ম পা চলি দাঁত গৈছে কথাটো শুনি ভাল লাগিল গম পাইছা না ফাটা তই ফাটা লাগছে মাৰতে যাব হয় দে ফাটা না ফাটাই না কি কৰ ঠেক ইউজ কৰি মাৰিব ঘৰত যাওঁ মই ঘৰত কৈ আনা ঘৰত বেছি থাকবো এবাৰ আৰু যাওঁ মই কৈ আনা যাওঁ দেৰি হ'ল